ষ্টাইলতে চিকেন তন্দুৰী বনাওঁ চাওঁ আহকচোন। তেতিয়া মাংসখিনি ভালকৈ কাটি ল'ম, এনেকৈ ভাগ কৰি কাটি ল'ম, তেতিয়াহে মছলাখিনি ভালকৈ ভিতৰত সোমাই যাব। গোটেইখিনি মাংসতে কাটি ল'ম এনেকৈ, গোটেইখিনিতে কাটি ল'ব লাগিব। আৰু আমাক শুকান মছলাৰ ভিতৰত লাগিব তন্দুৰী মছলা, হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জলকীয়া পাউডাৰ আৰু কাশ্মীৰী লাল পাউডাৰ। আৰু লাগিব নেমু, পৰিমাণ অনুসৰি বাটাৰ, পৰিমাণ অনুসৰি দৈ, আৰু লাগিব আদা নহৰু বটা। এতিয়া আদা নহৰুখিনি বটিখিনি গ্ৰাইণ্ডাৰৰ এটা পেষ্ট বনাই ল'ম। এতিয়া শুকান মছলাখিনি ইয়াতে একলগ কৰি মিক্স কৰি ল'ম গোটেইখিনি। আদা নহৰুখিনি দি দিম, দৈ দি দিম ইয়াতে, নেমু দি দিম ইয়াতে। তাৰপিছত এইখিনি মিক্স কৰি ল'ম, ভালকৈ মিক্স কৰি ল'ব। আৰু ইয়াতে অলপমান ৰিফাইন অইল দি দিম, এতিয়া মছলাখিনিৰ লগত চিকেনখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। এতিয়া মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল। এতিয়া 1-1.5 ঘণ্টা মানৰ কাৰণে ফ্ৰিজত থৈ দিম। One hour later. এতিয়া 2 মিনিটৰ কাৰণে অভেনটো হিট কৰি ল'ম। এইখন অলপমান ৰিফাইন অইল লগাই লওঁ। এতিয়া মাংসখিনি অলপমান বাটাৰ লগাই দিম। গোটেইখিনি পিছতে লগাই লওঁ। এতিয়া 20 মিনিটৰ কাৰণে ইয়াতে দি দিম মাংসখিনি। এতিয়া আমি গ্ৰিল দি দিম, গ্ৰিল দি 10 মিনিটৰ কাৰণে দি দিম। এতিয়া 10 মিনিট হ'ল। এতিয়া মাংসখিনি ওলাই চাই ল'ম। এতিয়া মাংসখিনি উলটুৱাই লৈ ইয়াতে গোটেইখিনি পিছতে বাটাৰ লগাই দিম। এতিয়া চিকেনখিনি আৰু 10 মিনিটৰ কাৰণে মই অভেনত দি থ'ম। এতিয়া মাংসখিনি হৈ গ'ল।
এতিয়া আমাৰ চিকেন তন্দুৰী ৰেডি হৈ গ'ল।